নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুপ্ৰৱেশকাৰী আৰু বেদখলকাৰীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, কংগ্ৰেছৰ বাবেই অসমত বেদখলকাৰীয়ে চলাইছিল দপদপনি। অবৈধ অনুপ্ৰৱেশকাৰীক ৰঙা দলিচা পাৰি দিছিল হেনো কংগ্ৰেছে। কৃষকৰ ভূমিত অবৈধ অনুপ্ৰৱেশকাৰী লোকে কৰিছিল অবৈধভাৱে দখল। দৰঙৰ গৰুখুটি কংগ্ৰেছৰ সময়ত অনুপ্ৰৱেশকাৰীৰ দখলত আছিল। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, কিন্তু আজি সেই অনুপ্ৰৱেশকাৰীৰ পৰা কাঢ়ি অনা হ'ল সেই ভূমি। গৰুখুটিৰ দখলমুক্ত ভূমি আজি অসমৰ কৃষি বিকাশৰ কেন্দ্ৰবিন্দু স্বৰূপ হৈ পৰিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উচ্ছেদ অভিযান চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব। কোনো কাৰণতেই বিজেপি চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীক কোনোপধ্যেই ক্ষমা নকৰে। কংগ্ৰেছৰ বাবেই অসমত বেদখলকাৰীয়ে চলাইছিল দপদপনি। এনেদৰে এতিয়া উচ্ছেদৰ সন্দৰ্ভত লগতে অনুপ্ৰৱেশকাৰী আৰু বেদখলকাৰীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এনেদৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ যোৱাকালি আবেলি অহা ভূমিকম্পক লৈ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ইতিমধ্যে গৱেষকে। ভূগৰ্ভত মেলিছে হেনো বৃহৎ বৃহৎ ফাট, দুভাগত ভাগ হ'ব পাৰে ভাৰতৰ মানচিত্ৰ আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ভূমিকম্পক লৈ বিস্ফোৰক তথ্য ইতিমধ্যে প্ৰদান কৰিছে গৱেষকসকলে। ভূগৰ্ভত মেলিছে প্ৰকাণ্ড বৃহৎ ফাট। সঘনাই অহা ভূমিকম্পৰ ফলত ভাঙি দুভাগত ভাগ হ'ব পাৰে ভাৰতৰ মানচিত্ৰ আৰু মানচিত্ৰৰ পৰা একেবাৰে নাইকিয়া হৈ যাব ছিকিম, হিমাচল প্ৰদেশ, লাডাখৰ লগতে উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ একেবাৰে নাইকিয়া হৈ যাব। এনেদৰে এতিয়া যোৱাকালি আবেলি অহা ভূমিকম্পৰ পাছতেই বিস্ফোৰক তথ্য ইতিমধ্যে প্ৰদান কৰিছে গৱেষকসকলে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। সাৱধান ৰাজ্যবাসী, বতৰে ধাৰণ কৰিছে ইতিমধ্যে ভয়ংকৰ কালৰূপ। ইতিমধ্যে 23খনকৈ জিলাত এলাৰ্ট জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, উজনিৰ পৰা নামনিলৈ 23খনকৈ জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত, কেইবাখনো জিলাত অৰেঞ্জৰ লগতে য়েলো এলাৰ্টো জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান বিভাগে। ইতিমধ্যে ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানৰ পৰিৱেশ। ভিন্ন ঠাইত বিস্তৰ ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে আৰু বতৰ বিজ্ঞান বিভাগে এলাৰ্ট জাৰি কৰা জিলাকেইখনৰ ভিতৰত ক'বলৈ গ'লে শ্ৰীভূমি, হাইলাকান্দি, কাছাৰ, ডিমা হাছাওৰ লগতে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ আৰু মাজুলী, যোৰহাট, ধেমাজি, লখিমপুৰ, গোলাঘাট, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলঙৰ লগতে দৰং, কামৰূপ মেট্ৰ', কামৰূপ, দক্ষিণ শালমাৰা, মানকাছাৰ, বঙাইগাঁও, বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আদি জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে বৰজাস্থিত আঞ্চলিক বতৰ বিজ্ঞান বিভাগে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যোৱা 10 তাৰিখে হিমন্ত বিশ্ব শৰ্মাৰ সেই প্ৰতিবেদন অৰ্থাৎ SITৰ প্ৰতিবেদন ফ্লপ হোৱাৰ পিছতেই এইবাৰ জাঙুৰ খাই উঠিছে গৌৰৱ গগৈ আৰু এই সন্দৰ্ভত জাঙুৰ খাই গৌৰৱ গগৈয়ে স্পষ্টভাৱে মন্তব্য কৰি কৈছে যে অৱশেষত ফ্লপ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাটক আৰু ফ্লপ হোৱাৰ বাবেই SITৰ ৰিপৰ্ট ৰাজহুৱা কৰিব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নাটকক ফ্লপ ৰেটিং দিব এতিয়া ৰাইজে। মুখ্যমন্ত্ৰীক এনেদৰে এতিয়া পুনৰবাৰ উভতি ধৰিছে APCCৰ সভাপতি তথা গৌৰৱ গগৈয়ে। ইয়াৰ উপৰিও গৌৰৱ গগৈয়ে কয় যে ফ্লপ হ'লেও এবাৰ ৰাইজক দেখুৱাই দিয়ক SITৰ ৰিপৰ্ট। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব খোজা SITৰ ৰিপৰ্ট চাবলৈ ময়ো বাট চাই আছোঁ। এনেদৰে এতিয়া SITৰ ৰিপৰ্টক লৈ পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণাত্মকভাৱে মন্তব্য কৰিছে APCCৰ সভাপতি তথা গৌৰৱ গগৈয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। সমগ্ৰ দেশজুৰি বলবৎ হ'বলৈ গৈ আছে SIR। ইতিমধ্যে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিলে নিৰ্বাচন আয়োগে, লগতে নিৰ্ধাৰণ কৰা হৈছে সময়ো আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সমগ্ৰ দেশতে হ'ব SIRক লৈ নিৰ্বাচন আয়োগৰ ডাঙৰ মন্তব্য। সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত SIR হ'ব লাগিব, এনেদৰে এতিয়া নিৰ্বাচন আয়োগে স্পষ্টভাৱে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। লগতে SIRৰ বাবে শীঘ্ৰেই নিৰ্ধাৰণ কৰা হ'ব সময়সূচীও আৰু এই বিষয়ত ন্যায়ালয়ৰ আদেশ হস্তক্ষেপৰ প্ৰয়োজন নাই। 2024 1 জানুৱাৰীৰ পৰাই আৰম্ভ হ'বলৈ গৈ আছে SIRৰ কাম। SIR পৰিচালনা কৰাৰ ক্ষমতা অধিকাৰ নিৰ্বাচন আয়োগৰ হাতত থাকিব। লগতে ভোটাৰ তালিকাৰ নিশ্চয়তা বজাই ৰখাৰ দায়িত্ব থাকিব নিৰ্বাচন আয়োগৰ ওচৰত। ইতিমধ্যে যোৱা 10 ছেপ্টেম্বৰ তাৰিখে সকলো ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সৈতে সম্পন্ন হৈছিল এখন জৰুৰী বৈঠক। ইফালে বিহাৰৰ নিৰ্বাচনী বিষয়ালৈও পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে। লগতে ইতিমধ্যে পত্ৰযোগে SIRক লৈ প্ৰস্তুতি চলোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।
আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ অসমবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৈ আহিছে কেইবাটাও ডাঙৰ টোপোলা অসমৰ প্ৰায় 40 লাখ মহিলালৈ ভাল খবৰ লৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেদিনাই ৰাজ্যৰ 40 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে ধন আহি থকা 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 ৰাজ্যৰ 40 লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই ৰাজ্যত মুকলি হ'বলৈ গৈ আছে অৰুণোদয় 3.0 লগতে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0 অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব এটা বিশেষ পৰ্টেল লগতে মহিলাসকলে সকলো অভাৱ অভিযোগ দাখিল কৰিব পাৰিব সেই পৰ্টেলটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ সন্দৰ্ভত এনেদৰে খন্তেক সময় পূৰ্বে কৰিছে বৃহৎ ঘোষণা নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ